Hello everyone, welcome back to Igyan Assam YouTube channel. যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে এইবাৰ এডিআৰিত কেনেকুৱা ধৰণৰ পোষ্টসমূহত বেছি ভেকেন্সি আছে আৰু কেনেকৈ ৰিক্ৰুইটমেণ্ট হ'ব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো যদি ফাৰ্ষ্ট টাইম চাইছে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে ভিডিঅ'টো শেষলৈকে চাব আমি এনাউন্স কৰিছিলো যে আমি 2 লাখ চাকৰি দিম কিন্তু যেতিয়া এইবাৰে আমি এডিআৰিত আমি এনাউন্স কৰিছিলো যে আমি 2 লাখ চাকৰি দিম কিন্তু যেতিয়া আমি গভৰ্ণমেণ্টৰ ভিতৰত আমি ডিসকাশন কৰিছিলো 22,000 চাকৰি অকল হেলথ সেক্টৰত যাব তাতে ক'ত যাব যে থিমেটিক নলেজ মোক জিএনএম লাগিব মোক এএনএম লাগিব মোক ল্যাবৰেটৰী টেকনিশিয়ান লাগিব আমি ভাবো যে 2 লাখ চাকৰি দিব আমি এডিআৰিত আহিম নহয় গভৰ্ণমেণ্ট কনকো কি লাগে যে আমাকো হস্পিটাল চলাবলৈ থিমেটিক নলেজ থাকা ষ্টুডেন্ট লাগে এতিয়া যেতিয়া আমি 2 লাখ কোট চাকৰি দিম আমি হিসাব কৰিছিলো তেতিয়া আমি দেখিছিলো আটাইতকৈ বেছি আমাক টিচাৰ লাগিব নাম্বাৰ 1 নাম্বাৰ 2 আমাক হেলথৰ লগত ৰিলেটেড সাবজেক্ট জনা আমাক ষ্টুডেন্ট লাগিব সেই কাৰণে মই ভাবো যে আমাৰ ষ্টুডেন্টৰ অকল গ্ৰেজুৱেচনটোৱে এইম হ'ব